হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বিকে। এয়া আমি যাবলৈ লাগে বৰপেটা ষ্টেচনত। আমি এয়া টিকট কাটিব আহিছোঁ। টিকেট কাটিম, টিকেট কাটি আমি বৰপেটা টু বাবাধাম, আমি বাবাধাম যাম। এয়া আমাৰ টিকট কাটি আছে, চাই লওক। এয়া চাওক, আমি টিকট কাটিবলৈ যাই আছোঁ। এয়া এই টিকট কাটি আছোঁ। টিকট কটা হোৱাৰ পিছতে আমি পিছতে আমি যাম। আমি এই বাবাধাম যাম, ট্ৰেইনত উঠিম। এয়া আমি গোটেইকেইটাই ট্ৰেইনত বহিলোঁ। এয়া যাম আৰু দেই, বাই বাই, যাই থাকিম আৰু বাবাধাম। মনে তোমাকে কিনো ক'ব খোজে। এই আন্ধাৰ হৈ গ'ল, শুই আছোঁ আৰু এনে আৰু পঢ়ি আছোঁ। বাকী কেইজনকো দেখাই আছোঁ, চাই ল'ব। এয়া চাওক, এই গোটেইকেইজনে শুই আছে। এনে আৰু শুই আছে আৰু কি কৰিব এইজন। এই ৰাখেছোঁ আৰু মানে মোবাইল টিপি আছে ৰাখেছে। এই টোপনি যাবা অলপমান দেৰিকৈ। তামাম টোপনি মাৰছে, আমি বহিয়ে আছোঁ, তামাম টোপনি মাৰছে। দেখে দিয়া অ' ৰাকেশ, ইমানে টোপনি মাৰা না, উঠ 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 উঠ, টোপনি। সেয়া কিছু জেগা ট্ৰেইনত আহি আমি এয়া নিউ জলপাইগুৰি ষ্টেচন আহি পালোঁ। ইয়াতে মানুহ উঠিব আৰু বেলেগ চব। এয়া ইমান মানুহ, চাই লওক। এয়া দেখিছেনে ৰাতিৰ দৃশ্য, বা তামাম টোপনি মাৰিছে। কিন্তু আমাৰ 3-4জন মানৰ টোপনি মাৰিব মানে। সেইজন আমাৰ ধীৰাজ দা, মানে ধীৰাজ দাই মোবাইলে টিপি আছে, কি কৰিব আৰু। সেইখন চিটতো টোপনি মাৰিব নোৱাৰে ন। এয়া আমাৰ নিতুৰ ভাইও তামাম টোপনি মাৰিছে। এইয়া বা সৰু ধীৰাজ দা, এই ৰাতিপুৱা তামাম টোপনি মাৰিছে। ৰাতিটো কিন্তু ধীৰাজ দাই এই মোবাইলে টিপি আছে, এতিয়া তামাম টোপনি মাৰিছে। ৰাতিপুৱা তামাম টোপনি আহিছে। এইয়া চাওকচোন, এইয়া তামাম টোপনি। তুমি শুনি যোৱা নীৰৱে, এয়া আমি ষ্টেচন আহি পালোঁ। এয়া বাবাধাম যাম আৰু এয়া ভাইকেইজন আছে ইয়াতে, বাবাধাম যাম আৰু। বহু মানুহ আছে ষ্টেচন। আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। বাকী যিখিনি দেখাব পাৰোঁ সেইখিনি দেখামেই, আৰু যিখিনি নোৱাৰোঁ সেইখিনি নোৱাৰোঁ। আৰু তাতে বোলে মোবাইলো লৈ যায়, সেই যিখিনি পাৰোঁ সেইখিনি দেখাম আৰু। এয়া চাই থাকিব ভিডিঅ'টো। কাৱাৰ লওঁ, মানে বাংকা বুলি কয়, এই কাৱাৰ ল'ম এতিয়া। চাই আছোঁ, গোটেইকেইজনে ল'ম। মই কাৱাৰ নলওঁ, মই বেলেগ ল'ম। চাই থাকক, এয়া চাওক, এইকেইজনে কাৱাৰ ল'ব আৰু এয়া দেখাই আছোঁ। এয়া চাওক, এই বহু মানুহ আছে। এয়া আমি ষ্টেচনতে আছোঁ। এয়া চাওক, কাৱাৰৰ মানে কাৱাৰৰ সেইডাল চাই আছে, বাঁহডাল। আৰু কাৱাৰটো এই বাঁহডালত বনাই দিব কাৱাৰটো। এতিয়া বাংকা বুলি কওঁ আমি, বাংকা। এই কাৱাৰত এইটো কাৱাৰ বনাই দিব। এই চিলেক্ট কৰি আছে আৰু তাই কোনডাল লয় আৰু। এয়া আৰু মই পানীৰ বেগ ল'ম, দেখাই আছোঁ। সেইটোকো কি বুলি কয় মই কৈ আছোঁ। আৰু ময়ো ল'লোঁ, মই এইটো ল'লোঁ, বাস্কি বুলি কয় এইটো। মই পানী বেগ এইটো বাস্কি বুলি কয়, মই এইটো ল'লোঁ। আৰু বাকীকেইজনটো দেখাই আছোঁ আপোনালোকক। ইহঁতে বাংকা ল'ব আৰু বাংকা বনাই আছে। এয়া বাংকা ল'ব ইহঁতে, চাই লওক। অলপ আৰু বজাৰ কৰোঁ, মানে অলপ কিবা কাৰণে আৰু ল'ব লগা আছে। অলপকৈ লৈ আছোঁ আৰু চাই লওক। এয়া আমাৰ কাৱাই আমাৰ ৰেডি হ'ল। আমি যিহেতু এইটো বাংকা বুলি কৈছিলোঁ, বাংকা আমাৰ মানে ইয়াত বাংকা বুলি কয়। আৰু বলমুৰ হেৰিত এইটো আপোনাৰ কাৱাই বুলি কয়। এই কাৱাইটো আপোনাৰ ৰেডি হৈ গ'ল, ৰেডি। যাম আৰু এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰলৈ। ৰেডি হৈ গ'ল গোটেইকেইজন। এয়া চাওক, আমাৰ গোটেইকেইজন ৰেডি। এয়া চাওক, এই আমি যাম আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, ৰেডি হৈ গ'ল। এয়া আমি যাবলৈ ওলালোঁ, ৰেডি।
আমাৰ খোৱাই ৰেডি মানুহ দেখিছে ৰাইজ লাখ লাখ মানুহ আপোনালোকো আহিব মজা লাগে মজা কিছু জেগা আহি গ'লোঁ আৰু এতিয়া আৰু খোজকাঢ়ি আছোঁ এতিয়া অলপমান জিৰালোঁ জিৰাই আৰু যাই আছোঁ বাকী দেখাই আছোঁ আৰু অলপকৈ এতিয়া এৰিলোঁ আৰু বাকী আৰু দেখাই আছোঁ এতিয়া চাই লওক কিছু জেগা আহিলোঁ চাওক মানুহ ডাঙৰ মানুহ আছে না ডাঙৰ মানুহ সুগন্ধি যেন আমৰ শেকলি তাতে ফিটা হৈ গলো লাহেকৈ খুটা গ্লাছ উশাহতে খালী কৰি চকু এয়া আমি ষ্টেচনৰ পৰা আহিছোঁ চুলতানগঞ্জ বুলি কয় সেয়া ষ্টেচনৰ পৰা আহিছোঁ আমি ষ্টেচনৰ পৰা গংগা নদীৰ পাৰত আহিছোঁ আৰু এয়া গংগা নদীৰ পাৰ আমি যাই আছোঁ আমি এয়া গংগা নদীৰ পাৰত যাই আছোঁ এয়া চাওক ইমানবোৰ মানুহ গংগা নদীৰ পাৰত চাই লওক ইমানবোৰ মানুহ আপোনালোকে আহিবচোন ইমান ভাল লাগে দেখিছেনে কিমান মানুহ আহিব আপোনালোকেও ইমানবোৰ মানুহ এয়া আমি গংগা নদীৰ পাৰত যাই আছোঁ এই পামেই আৰু আমি গংগা নদী পাৰ তাত আমি গা ধুম গা ধুই পানী তুলিম পানী তুলি আমি পূজা কৰি বাবাধাম যাম বাবাধামত পানী ঢালিম এয়া আমি খোজকাঢ়ি যাব লাগিব 138 কিলোমিটাৰ যাব লাগিব বাবাধামলৈ এয়া আমি খোজকাঢ়ি যাম আৰু এয়া চাই লওক ইমানবোৰ মানুহ তাত পূজা আমি fucked up, মহাৰাপৰ আমি fucked up, yeah. নিচা মহাদেৱক লগ পোৱাৰ নিচা এক লিম দুই শ্বট মাৰি ডুবি থাকো দিন ৰাতি মহাদেৱৰ ভক্ত নকৰো অশান্তি চাৰিওফালে শান্তি বিচাৰি লগৰ লগত থাকো সময়বোৰ পাৰ কৰি আমি পানী তুলিম এতিয়া এয়া আমাৰ ৰেডি হৈ গ'ল এই অলপ খন্তেক পিছতে আমি পানী তুলি আছোঁ এয়া চাই লওক এয়া আমি গংগা নদী আহি পালোঁ এয়া আমি গা ধুবলৈ নামি আছোঁ এজনকৈ তামাম ধৌ ইফালে পে সিফালে এইখন ব্ৰিজ দেখিছেনে এইখন ব্ৰিজত অহা বছৰলৈকে আপোনালোকে উঠিব পাৰিব মজা লাগিব দেই ব্ৰিজখন বনাই আছে ব্ৰিজখন বাবা আমাৰ প্ৰাণ আৰু শক্তি, yeah, fucked up, আমি fucked up. ফাৰ্ষ্ট দেখিছিলো ফাগুন মাহৰ শিৱ পূজা নিশা ৰাতি কেঁচা ৰঙৰ বাবাৰ পাত এতিয়া আমি অলপমান জিৰাইছোঁ অলপ কিবা খালোঁ খাই ইয়াতে জিৰালোঁ ভিডিঅ'তে बोल बम शिव शिव शंभु देवादि देव नमो नमो बोल बम बम बोल बम बोल बम बम बोल बम बोल बम बम बोल बम বাবা শিৱ শংকৰ জটাধাৰী তুমি বাবা সৰ্বগুণাকৰ তোমাৰ চৰণতেই ভক্ত সমাহাৰ বাবা শিৱ শংকৰ জটাধাৰী তুমি বাবা কৈলাসে বাস কৰি শ্মশান ফুৰা ভক্তগণৰ এই দুখ দূৰ কৰা তোমাৰ চৰণতে এৰিছো মোহ মায়া জয় শিৱ শংকৰ তুমিয়ে জগত দাতা बोल बम भोला बाबा चारिও দিশে তোমাৰ লীলা খেলা এই লীলা খেলা बोल बम शिव शिव शंभु देवादि देव नमो नमो बोल बम शिव शिव शंभु देवादि देव नमो नमो बोल बम शिव शिव शंभु देवादि देव नमो नमो बोल बम बम बोल बम बोल बम बम बोल बम बाबार এই ভক্ত শিৱ শিৱ শম্ভু হে ভোলেনাথ বাবাৰ ভক্ত ত্ৰিপদ দিন ৰাতি মগ্ন মন আমাৰ শুদ্ধ বাবাৰ ভক্ত
শ্বট মাৰো আমি লাগি যায় মজা উৰি ফুৰো আকাশতে গণি ফুৰো তৰা জীৱনৰ প্ৰতি খোজে খাইছো মই যন্ত্ৰণা মহাদেৱৰ ভক্তিয়ে দিয়ে মোক সান্তনা বাবা লাগে বাবা হালিম শ্বট মাৰো আমি লাগি যায় মজা উৰি ফুৰো আকাশতে গণি ফুৰো তৰা জীৱনৰ প্ৰতি খোজে খাইছো মই যন্ত্ৰণা মহাদেৱৰ ভক্তিয়ে দিয়ে মোক সান্তনা बाबा अमर शंभू जगत पिताय नमो नमो बोल बम शिव शिव शंभू देवादिदेव नमो नमो बोल बम शिव शिव शंभू देवादिदेव नमो नमो बोल बम बम बोल बम 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 Hey Yeah Hey এয়া আমি পানী ঢালিবলৈ আহিছোঁ এয়া মন্দিৰত আছোঁ এয়া আমি যাই আছোঁ চাই থাকক